এইখনলৈ আহিছোঁ। ইয়াৰ কিছু মুহূৰ্ত আপোনালোকৰ আগত শ্বেয়াৰ কৰি গৈ থাকিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আপোনালোকক মনিছে ভাল স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'ৰে। আৰু একদম স্বাস্থ্য খুবেই ডাউন পৰিছে আৰু বেমাৰ হৈ আছে। তথাপি আপোনালোকক অকণমান দেখাব খুজিছোঁ। বিয়া এয়া দৰাৰ ভাগিন। হাই কৰি দে। হাই। আজি জোৰোণ হয়। পেণ্ডেলৰ কাম এতিয়ালৈকে শেষ হোৱা নাই, তলৰখিনি বাকী আছে। আৰু এয়া পেণ্ডেল কি ধুনীয়া চাওক। আৰু দৰাক গা ধোৱা হ'ল আৰু লৈ আহি আছে। আৰু এয়া জোৰোণ তথা অধিৱেশৰ ৰাতিৰ মুহূৰ্ত সকলোৱে পূৰা ফূৰ্তি কৰি আছে। আৰু এয়া অধিৱেশৰ পিছৰ দিন মৰ্ণিঙৰ মুহূৰ্ত। সৰু ল'ৰা ছোৱালী দেখিলে ধেমালি কৰাটো যেন মোৰ স্বভাৱৰ দৰে হৈ গৈছে। নামটো ঠিকেই কৈ আছে আৰু মই শুনি আছোঁ ঠিকেই বুলি, কিন্তু তথাপি ধেমালি মন্দিৰত যাম। আপোনালোকে চাই থাকক। অকণমান সকলোখিনি মুহূৰ্ত আপোনালোকক দেখাই থাকিব আৰু আপোনালোকে চাই থাকিব। নাচিবতো পূৰা মন যায়, অলপ লাজো লাগে তথাপি। আৰু আমি মন্দিৰত তেল সেন্দুৰ দিব গৈ আছোঁ। আজি বিয়াৰ দিন, ৰাতি কইনা আনিব যাম। এয়া কইনা আনিব যোৱাৰ আগত আগতে অকণমান ডান্স কৰি ল'লোঁ। ফূৰ্তি বিয়া মানে ফূৰ্তি। কাৰণ কইনা আনিব যাম এতিয়া। চবে ভাত খাই আছে এইফালে চাব পাৰে। হাই কৰি দে। কইনা আনিব যাবি না? কইনা আনিব যাবি না? যাব লাগিব না। ইয়াৰ নাম ধৰ্মিতা নামাও। ধৰ্মিতা চেম যি কি নহওক, মই এতিয়া ৰেডি হোৱা নাই। জিন্স পিন্ধিছোঁ, এইটোৱে পিন্ধি যাম, এই টপটোৱে পিন্ধি যাম। ৰাতি কোনে দেখে, এইটো ইমান ঠাণ্ডা। চাহ ওলাই আছোঁ আৰু কেইজনমান আছোঁ, সিহঁতক আৰু নেদেখাওঁ কাৰণ মেখেলা চেখেলা পিন্ধি আছে। মেখেলা পিন্ধি যাব কইনা আনিব। ওলালোঁ, চবেই ওলাল এইফালে আৰু আমি তাত যাওঁ। মানে ইয়াতে টপলা টপলি লৈ আহিছিলোঁ। বিয়াৰ বাৰীত নহয়, আমি বিয়াৰ বাৰীত অলপমান ছাইডত আহিছিলোঁ। আৰু এয়া দৰা কইনা আনিব যোৱাৰ আগত অকণমান সাজি আছে। লাইটৰ পোহৰ কমকৈ পৰে বাবে মই মোবাইলৰ লাইটটো অন কৰি জ্বলাই আছোঁ। আৰু যাবি না? ৰেডি নেকি? আৰু এয়া দৰা ৰেডি একদম, কইনা আনিব সাজু। আৰু এইখনতে উঠি ব'ল কইনা আনিব যাওঁ। আৰু আহি কইনা ঘৰত আহি পালোঁ। কিছু নিয়ম আছে কইনা ঘৰৰ ভিতৰত সোমাৰ আগতে। বাছত আহিলোঁ আকৌ আহিম বোলে। আৰু নিয়মখিনি কৰি এতিয়া কইনা ঘৰৰ ভিতৰত সোমাই আহিলোঁ আৰু আপোনালোকক দেখাম কিছু মুহূৰ্ত। আৰু এয়া দৰা, আমাৰ দৰা ৱেইট কৰি আছে কইনাৰ কাৰণে। আৰু আমি ইমান ঠাণ্ডাত আহিছোঁ, চাহ খাব দিছে কইনা ঘৰে, মৰম কৰি অকণ।
আৰু এয়া ফাইনেলি আমাৰ কইনা আহি গ'ল আৰু আপোনালোকেতো জানেই তামোল এনেকৈ বিয়াখন লাহে লাহে শেষ পৰ্যায়ত আহি পাই আছে এয়া দ্বিতীয় দিন আমি কালি ৰাতি কইনা লৈ আহিলোঁ ক'ত কি হৈছে আপোনালোকক দেখাই আৰু ৰান্ধনীয়ে এইফালে ষ্টাৰ্ট দিলে খানা বনাই আছে মানে বস্তুবিলাক চিজিল কৰা নাই ইফালে কাহিনী চফা এইফালে এই ৰুমটোত বিচনাখন আছে বিচনাখনত দেখাই দিম বহুতেই বেছি ধুনীয়া আৰু বহুতেই বেছি হেভি এয়াই ভাত খোৱা নাই অলপ পিছত ভাত খাম আৰু বাকী বিয়া হৈ আছে মই আৰু অকণমান আপোনালোকক দেখাই লওঁ আৰু এয়া বিচনা ফ্ৰিজ আৰু দিছ ইজ ড্ৰেছিং আৰু ভাত খাই ল'লোঁ আৰু বাহি বিয়া কমপ্লিট হ'ল আৰু ৰিচেপশ্যন পাৰ্টিৰ কাৰণে কইনা ৰেডি কৰি আছোঁ কইনাক সাজু কৰাই আমি নিজেও সাজু হ'ব আহিলোঁ মেখেলা চাদৰ আমি চাজে গাছি অকণমান ফটো উঠুৱাইছোঁ বাজি আছে আপোনালোকে সেইকাৰণে মোৰ ভইচটো শুনিব নাপাব পাৰে ঘৰলৈ ৱেইট কৰি আছোঁ সময়ৰ পৰা আপোনালোকক অকল বিয়াৰ কথাই কৈ আছিলোঁ আৰু কইনাটোক দেখা হোৱাই নাই আৰু এইফালে আমাৰ কইনা নতুন কইনা কালি ৰাতি আমি লৈ আহিলোঁ আজি বাকী বিয়া হ'ল আৰু ৰিচেপশ্যন পাৰ্টি আজি চলি আছে